তো হে গাইছ আজি আকৌ এটা মোৰ নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনালোঁ। তো আশা কৰোঁ সকলো ভালে আছে। তো আজি গৈ আছোঁ ৰংচাইলৈকে। তো চুলি অলপমান কাটিব লগা আছে আৰু দোকান মেলাত কি কাম চলি আছে আপোনালোকক সেইটো দেখুৱাম। আৰু এই বছৰ দোকান মেলাটো হ'ল 7, 8 আৰু 9 মাৰ্চত। তো আপোনালোকে আহিব। এতিয়া এনেকুৱা ৰাস্তাতে গৈ আছোঁ মই। তো এতিয়া এজন লগৰক ল'বলৈ গাইছ লগৰ তাক লগ পালোঁ। সি আছে পিছফালে চমৰ। এতিয়া দুজনে গৈ থাকোঁ ৰংচাইলৈকে। তো আমি এতিয়া গৈ থাকোঁ। তো গাইছ দুজন থানত আহি পালোঁ। এইফালে চাব পাৰে গেটত পূৰা ৰং কৰি দিয়া হৈছে। ইয়াতে চাব পাৰে ডেটগিলান 7, 8 আৰু 9 মাৰ্চ তাৰিখে। তো আপোনালোকে আহিব চাবলৈ। তো এইফালে আমাৰ ডাঙৰীয়া আহি আছে, ইয়াত চাব পাৰে। এইফালে প্ৰদৰ্শনী বঢ়িয়া কৰি বনাই দিয়া হৈছে। তো আহিব আপোনালোকক লগ পাম। তো এতিয়া